কৰ্মসংস্থাপন বিচাৰি হায়দৰাবাদলৈ গৈ নিৰুদ্দেশ ঢিঙৰ সোণাৰীগাঁৱৰ যুৱক জাহিদুল ইছলাম। পুনৰ বহিৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক। নগাঁও জিলাৰ ঢিং সোণাৰীগাঁৱৰ জাহিদুল ইছলাম যোৱা শুক্ৰবাৰে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে যোৱা দেওবাৰে বহিৰাজ্যৰ পৰা শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল জাহিদুল ইছলামে। কিন্তু তাৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছে জাহিদুল ইছলাম। কোনো সদাশয় ব্যক্তিয়ে যদি জাহিদুল ইছলামক ক'ৰবাত দেখা পায় তেন্তে 8812046752 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে। টকটকিৰ পৰা জালালুদ্দিন আহমেদৰ মোৰ ঘৰ সোণাৰীগাঁৱত। এইজন মোৰ দাদা হয়। তেখেত যোৱা শুক্ৰবাৰে দিনৰ 11 বজাত আমাৰ ঘৰৰ পৰা গুৱাহাটীলৈ গৈছিল, হায়দৰাবাদলৈ যাম বুলি। 11 বজাত গৈ গুৱাহাটী যেতিয়া উপস্থিত হ'ল, ট্ৰেইন আছিল 7টা বজাত, কিন্তু ট্ৰেইন লেট কৰি 11 বাজিলে। ৰাতি 11 বজাত ট্ৰেইনত উঠি ট্ৰেইনলৈ হায়দৰাবাদলৈ ৰাওনা হওঁতে হায়দৰাবাদ পোৱা 12 ঘণ্টা আগতে দেওবাৰে 5 বজাত তেওঁ ট্ৰেইনৰ পৰা নামিলে। যেতিয়া তেওঁ ট্ৰেইনৰ পৰা নামিলে, তেওঁৰ লগত যোৱা সহকৰ্মীবিলাকে আমালৈ ফোন কৰে যে তেওঁ ট্ৰেইনত নাই। তেতিয়া আমি দাদাৰ লগত যোগাযোগ কৰোঁ যে দাদা তুমি ক'ত আছা? দাদাই কথা ক'ব পৰা নাই, দাদা মাতবোৰ ভাল নহয়, মাতবোৰ মানে বেলেগ বেলেগ লাগিছে। তাৰপিছৰ পৰা দাদা মোবাইলত ফোন নালাগে, ছুইচ অফ। দেওবাৰে ৰাতি 9 বজাৰ পৰা আজি এতিয়া বুধবাৰলৈকে দাদা কোনো সংসূত্ৰ নাই, তেওঁ মোবাইল ছুইচ অফ হৈ আছে। এতিয়া আমি পৰিয়ালৰ লোকে চবেই চিন্তা কৰি আছোঁ যাতে দাদা য'ত আছে ভালে কুশলে থাকক। আৰু এটা কথা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যাতে আপোনালোকে আমাৰ দাদাক ক'ৰবাত দেখা পালে আমাৰ লগত যোগাযোগ কৰক, আমাৰ দাদাক অতি সোনকালে ঘৰলৈ উভতাই পঠিয়াওক। মই সোণাৰীগাঁৱৰে এই জাহিদুল ইছলাম যিটো স্ক্ৰীণত ফটো দিয়া গৈছে, এই জাহিদুল ইছলাম দুখীয়া ঘৰৰ ল'ৰা হয়। তেখেতৰ ফেমিলিৰ কাৰণে পেট চলাবলৈ ঘৰৰ পৰা ওলাই গৈছে যোৱা শুক্ৰবাৰে হায়দৰাবাদ বুলি ৰাওনা হৈছিল। হায়দৰাবাদ গৈ আছে, গুৱাহাটীৰ পৰা ট্ৰেইনত গৈ আছে। গৈ থাকোঁতে আপোনাৰ 12 ঘণ্টামান আগত হায়দৰাবাদ যিটো ষ্টেচনত নামিব, তেখেতে ষ্টেচন পোৱাৰ 12 ঘণ্টামান আগত তেখেত ট্ৰেইনৰ পৰা মানে নামিলে বুলি লগৰ যি 2-3জন আৰু আছিল, একেলগত গৈ আছিল, সেই 2-3জনে খবৰ জনালে। জনোৱাৰ পিছত ঘৰৰ মানুহৰ লগত ৰাতি 9 মান বজাত আপোনাৰ ফোনত কথা হ'ল। কথা হওঁতে মানে তেখেতৰ মাতটো ইমান স্পষ্ট হোৱা নাই, মাতটো ক্লিয়াৰকৈ হোৱা নাই। তাৰপিছৰ পৰা মোবাইল যে ছুইচ অফ, আজিলৈকে মোবাইল ছুইচ অফ। দেওবাৰে 4:30 মান বজাৰ পৰা এতিয়া আজি বুধবাৰে এতিয়া 6-7 মান বাজি আছে, এতিয়ালৈকে আপোনাৰ কোনো অনুসন্ধান নাই। গতিকে তেখেতৰ যিটো জাহিদুল ইছলামৰ স্ক্ৰীণত যিটো ফটো দিয়া গৈছে, এই ফটোটো চাই অসমবাসী সকলো ৰাইজে যদি ক'ৰবাত দেখা পায়, চিনি পায়, তেওঁ লগে লগে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া হৈছে, এই নাম্বাৰত ঘৰৰ ফেমিলিৰ লগত যাতে অতি সোনকালে সকলো অসমবাসী ৰাইজে যাতে যোগাযোগ কৰে, এই বুলিও মানে কাতৰ অনুৰোধ কৰিছোঁ আৰু।